শপত লওঁ যে মই একতা অখণ্ডতা আৰু সুৰক্ষা বাহাল ৰখাত নিজকে সমৰ্পণ কৰিম আৰু এই বাণী দেশবাসীৰ মাজত প্ৰচাৰ কৰাৰ বাবে যত্ন কৰিম মই এই শপত মোৰ দেশৰ একতাৰ বাবে গ্ৰহণ কৰিছোঁ যি চৰ্দাৰ বল্লভভাই পেটেলৰ দূৰদৰ্শিতা আৰু কৰ্মৰ দ্বাৰা সম্ভৱ হৈছিল দেশৰ আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে মোৰ সহযোগিতা আগবঢ়োৱাৰ বাবেও মই সত্যনিষ্ঠা সহকাৰে শপত লওঁ। হ'ব।